নমস্কাৰ মই প্ৰজ্ঞা প্ৰিয়দৰ্শিনী বৰাই আপোনালোক সকলোকে মোৰ এটা অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক ভাৰতৰ ক্ৰীড়া জগতত দিয়া সৰ্বোচ্চ অসামৰিক বঁটাটোৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ। ভাৰতৰ ক্ৰীড়া জগতত দিয়া সৰ্বোচ্চ অসামৰিক বঁটা হৈছে অৰ্জুন বঁটা। এই বঁটা 1961 চনৰ পৰা দিবলৈ আৰম্ভ কৰা হয়। এই বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় পুৰুষ হৈছে সালিম দুৰাণী। তেখেতে 1961 চনত এই বঁটা পাইছিল। তেখেত আছিল এগৰাকী ক্ৰিকেট খেলুৱৈ। এই বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হৈছে সন্থা ৰংগস্বামী। তেখেতে 1976 চনত এই বঁটা পাইছিল। তেখেতো আছিল এগৰাকী ক্ৰিকেট খেলুৱৈ। এই বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া হৈছে ভোগেশ্বৰ বৰুৱা। তেখেতে 1966 চনত থাইলেণ্ডৰ ৰাজধানী বেংককত অনুষ্ঠিত এছিয়ান গেমছত 800 মিটাৰ দৌৰত সোণৰ পদক পোৱাৰ বাবে এই বঁটা পাইছিলে। এই বঁটা লাভ কৰা দ্বিতীয়গৰাকী অসমীয়া হৈছে মনালিছা বৰুৱা মেহতা। তেখেতে 1987 চনত এই বঁটা পাইছিল। তেখেত আছিল এগৰাকী টেবুল টেনিছ খেলুৱৈ। এই বঁটা লাভ কৰা তৃতীয়গৰাকী অসমীয়া হৈছে জয়ন্ত তালুকদাৰ। তেখেতে 2006 চনত এই বঁটা পাইছিল। তেখেত আছিল এগৰাকী আৰ্চাৰী। এই বঁটা লাভ কৰা চতুৰ্থ অসমীয়া হৈছে শিৱ থাপা। তেখেত আছিল এগৰাকী বক্সিং খেলুৱৈ আৰু তেখেতে এই বঁটা লাভ কৰিছিল 2016 চনত। এই বঁটা লাভ কৰা পঞ্চম অসমীয়া হৈছে হিমা দাস। তেখেতে এই বঁটা 2018 চনত পাইছিলে আৰু তেখেত আছিল এগৰাকী দৌৰবিদ। এই বঁটা লাভ কৰা ষষ্ঠ অসমীয়া হৈছে লাভলীনা বৰগোহাঁই। তেখেতে 2020 চনত এই বঁটা পাইছিল আৰু তেখেত আছিল এগৰাকী বক্সিং খেলুৱৈ। আজি যদি আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। এনেসমূহ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।